চন্দ্ৰ শৰ্মা। আজি এটা বিষয়ৰ পাঠ ল'বলৈ ইচ্ছা কৰিছোঁ। এতিয়া প্ৰথমতে মই এই বিষয়টো নকওঁ বাৰু, কি কৰিবলৈ ওলাইছোঁ তাক চাওঁ। আমি যদি এই বস্তুটোৱে এটা আমাৰ স্কেল, এটা স্কেল, এই স্কেলৰে আমি বিভিন্ন বস্তু জোখ ল'ব পাৰিম। এইটো জুখি ল'ম, তাৰপিছত এনেকৈ জুখিম বা এনেকৈ জুখিম। গতিকে এইটো জুখিবৰ কাৰণে আমাক আকৌ দীঘল স্কেল লাগিব। গতিকে আমি এয়াও ল'ব পাৰোঁ। এইডাল যদি জুখিব লাগে, আমি ইয়াৰ পৰা যদি এনেকৈ এইফালৰ পৰা জোখোঁ, আমি এনেকৈ জুখিম। আমি ইয়াত কেনেকুৱাকৈ হয় এইটো, অৰ্থাৎ আমি 4টা সীমা জুখিব পাৰিম। এনেকৈ আমি এইটো জুখিলোঁ, এইটো 18 পালোঁ, 18 ইঞ্চি, 18 ইঞ্চি পালোঁ। আকৌ ইফালে জুখিম, এনেকৈ আটাইকেইটা জুখি চাব। এইকেইটা জুখি আমি কি কৰিম, এই জোখকেইটা লিখি ল'ম। ধৰিলোঁ এইটো আমি এনেকৈ পালোঁ 18 ইঞ্চি পালোঁ। আকৌ ইফালে পালোঁ আমি কি পালোঁ, 35 পালোঁ। আকৌ ইফালে পালোঁ, এইটো একে হ'ব, দেখাত একে হৈ আছে, 35 পালোঁ। সেই ওপৰতো 35 হ'ব। এনেকুৱা আমি একে নোপোৱা বস্তু পাম। আকৌ এইখনো জুখিব পাৰোঁ, আমি এনেকৈ জুখিব পাৰোঁ, এইখনো জুখিব পাৰোঁ, এনেকৈ আমি ঘৰটো জুখিব পাৰোঁ। বিভিন্ন ধৰণৰ বস্তু আমি আমাৰ ঘৰৰ চাৰিওফালৰ জেওৰাখিনি যদি আমি জোখোঁ, মুঠ জেওৰা কিমান হ'ব আমি গম পাই যাম। এই যিটো সীমা, এই সীমাৰ কথাটো আমি গম পাওঁ। এনেকুৱা আমাৰ ফিটা আছে, মই ধুনীয়া এই ফিটাৰে জুখিব আৰু ভাল। এতিয়া যদি মই বোৰ্ডখন জোখোঁ, এনেকৈ যদি জুখি দিওঁ, এনেকৈ যদি জোখোঁ, আমি এইটো এটা চাইড পালোঁ, এইখিনি হ'ল 3 ফুট। ফুটত ক'ব পাৰোঁ, ইঞ্চিত ক'ব পাৰোঁ, মিটাৰত ক'ব পাৰোঁ, যিহেতু নকৰোঁ বাৰু। আকৌ এইফালে যদি আমি এনেকৈ জোখোঁ, আকৌ এইফালেও জুখিলোঁ আমি, এনেকৈ 3 ফুট পালোঁ। এইফালে পালোঁ কিমান, এইটো পালোঁ আমি 4 ফুট। এতিয়া আমি ইফালেও 4 ফুট পাওঁ, ইফালেও 3 ফুট পাওঁ। এনেকৈ আমি এই বস্তুখিনি আমাৰ ঘৰৰ 4 সীমাটো ঠিক তেনেকুৱা। গতিকে আমাৰ যদি এতিয়া এইটোৰ 4 সীমা, আমি এই যিটো 4 সীমা বুলি কওঁ, 4 সীমা, এই 4 সীমাটো কিমান পাম, এই 4 সীমাটোক আমি পাঠক নাম দিছে আমাৰ পৰিসীমা। এই পৰিসীমাৰ ওপৰত আমি ধাৰণা ল'বলৈ যাম। এতিয়া এই পৰিসীমা যাওঁতে আমাৰ বিভিন্ন ধৰণৰ বস্তু হ'ব পাৰে, এনেকুৱাটো সমান নহ'বও পাৰে। এতিয়া আমাৰ ৰুমবিলাক একফালে দীঘল, একফালে বহল, গতিকে আমি এটা দিশ পাম। এতিয়া এইখনত আমি কি পালোঁ, ইয়াৰ পৰা ইয়ালৈ আমি 4 ফুট পালোঁ। আমি এইটো লিখি ল'ব পাৰোঁ দিশ 4 ফুট পালোঁ, আৰু এইটো আমি ফুট বুলি লিখি ল'ম, 4 ফুট। আকৌ প্ৰস্থ পালোঁ, তাৰমানে বহল পালোঁ আমি 3 ফুট। এতিয়া ইফালেও আমি হেৰি পাইছিলোঁ, 3 ফুট পাইছিলোঁ, আৰু ইফালেও 3 ফুট। গতিকে গোটেইখিনি লক্ষ্য আমি যোগ কৰিম। এতিয়া আমি 4 সীমাটো, এই বোৰ্ডখনৰ 4 সীমাটো হ'ব কি, 4 সীমা অৰ্থাৎ পৰিসীমা, 4 সীমা বা পৰিসীমা বুলি ক'ব পাৰোঁ। পৰিসীমা কিমান হ'ব, এতিয়া আমি দিশটো আমি এটা দিশ পালোঁ, যোগ প্ৰস্থ পালোঁ, আকৌ দিশ পালোঁ, আকৌ প্ৰস্থ পালোঁ। গতিকে আমি এইকেইটা যোগ কৰি দিম। দিশ পালোঁ আমি 4, প্ৰস্থ পালোঁ 3, আকৌ দিশ পালোঁ কিমান 4, আকৌ 3। গতিকে আমাৰ এইকেইটা যোগ কৰি দিম, 7, 14 ফুট। এই 14 ফুট হ'ল এই পৰিসীমাটো। গতিকে আমাৰ এনেকুৱা ক্ষেত্ৰত পৰা আমি এনেকুৱা পাৰোঁ, ইয়াৰ পৰিসীমাৰ পাছত সূত্ৰবিলাক ওলাব, সূত্ৰবিলাক আমি ক'ম। যদি এনেকুৱা হয়, কিছুমান বস্তুটো এনেকুৱা হ'ব পাৰে, এনেকুৱা হ'লে এনেকুৱা হ'ব, তেতিয়া আমি এইটো জুখিম। ধৰা হ'ল এইটো আমি পালোঁ 4 চেণ্টিমিটাৰ পালোঁ আমি। তাৰপিছত ইফালে ধৰা হ'ল আমি 5 চেণ্টিমিটাৰ পালোঁ, ইফালে ধৰা হ'ল আমি 6 চেণ্টিমিটাৰ পালোঁ, ইফালে ধৰা হ'ল আমি আকৌ 3 চেণ্টিমিটাৰ, এইফালে 2 পালোঁ। এতিয়া এই ক্ষেত্ৰত কি কৰিম, পৰিসীমা আমি এই ক্ষেত্ৰত কি কৰিম, আটাইকেইটা আমি যোগ কৰিম। এইটো চিত্ৰৰ, এই চিত্ৰটোৰ পৰিসীমা হ'ব কিমান, এই পৰিসীমা
পৰিসীমা হ'ব এইবিলাক 4 যোগ 5 যোগ 6 যোগ 3 যোগ 2 আৰু যেটো আমি এককত লিখিম যদি এফালৰ পৰা জোখো আমি এফালে সেন্টিমিটাৰ পাম এতে সেন্টিমিটাৰ আছে আৰু কি আছে ইঞ্চিও আছে গতিকে আমি যেটো জোখো এইটো একক লিখিব লাগিব যদি সেন্টিমিটাৰ দেখো সেন্টিমিটাৰত ফুটত লিখিলে ফুটত মিটাৰত লিখিলে মিটাৰত সেন্টিমিটাৰ লিখিলে সেন্টিমিটাৰ আমি লিখি এটা যোগ কৰি দিম যেটো হয় 9 9 15 15 আছে 20 এই 20 যদি ফুট হয় ফুট হ'ব সেন্টিমিটাৰ হয় সেন্টিমিটাৰ হ'ব এনেকুৱা বস্তুবিলাক আকৌ বিভিন্ন ধৰণৰ বস্তু আহিব পাৰে যেনে এনেকুৱা হয় কেতিয়াবা আমাৰ চাবা এনেকুৱা হয় যে এনেকুৱা ছবিবিলাক আহে এনেকুৱা হ'ব পাৰে আকৌ এনেকুৱা আহি আকৌ পৰি গ'ল এনেকুৱা আহি গতিকে আমি আটাইকেইটা যোগ কৰিম এইটো যোগ কৰিম এইটো যোগ এইটো 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 এই যোগবিলাক আমি যোগ কৰি যেটো বস্তু পাম সেইটো হ'ব আমাৰ কি পৰিমাণ গতিকে আমি যদি আমাৰ এই বেলেগ বেলেগ ধৰণৰ বস্তু হয় যেনে যদি আমাৰ যদি আয়ত হয় তেতিয়াহ'লে আমাৰ দিতেই হয় যদি আয়ত হয় মই দেখাই দিছোঁ যদি আয়ত ক্ষেত্ৰত হয় তেন্তে আমাৰ কি হ'ব তেতিয়া দিতেই নাই যদি আয়ত ক্ষেত্ৰত হয় এনেকুৱাকৈ হয় চাব দেই এনেকুৱাকৈ হ'ল আমাৰ ধৰা হয় আয়ত হ'লে আমি জানো আয়ত হ'লে আমাৰ এইফালে দিশ এইফালে হ'ল প্ৰস্থ বহল তাৰমানে প্ৰস্থ ধৰা হ'ল এইফালে 5 এইফালেও 5 ইফালে 3 ইফালে 3 এতিয়া এইটো ক্ষেত্ৰত দিশ কেইটা আছে দিশ দুটা আছে প্ৰস্থ দুটা আছে গতিকে আমি দুইবাৰ আমি জুখি আমি এনেকৈ লিখিব পাৰোঁ এইটো ক্ষেত্ৰত আমি কি কৰিম আয়তৰ ক্ষেত্ৰত কি কৰিম পৰিসীমা ইজিকেল সমান দিশ কেইটা আছে দুটা দিশ গতিকে 2 না প্ৰথমতে আমি এনেকৈ নকৰোঁ বাৰু আমি দিশ লিখি লওঁ দিশ যোগ প্ৰস্থ এই আমাৰ নিচিনা আমি প্ৰস্থ যোগ আকৌ দিশ আকৌ প্ৰস্থ এতিয়া আমি এইটো ক্ষেত্ৰত আমি পাম 5 যোগ 3 যোগ 5 যোগ 3 এইটো হ'ল সেন্টিমিটাৰ আছে পাছে 8 হ'ব পাছে 13 নে 16 পাম ঠিক এইটো ক্ষেত্ৰত আমি 16 সেন্টিমিটাৰ পাম গতিকে এইটোত আমি দিশ দুটা গতিকে এইটোতে যিহেতু দুটা দিশ গতিকে আমি এই ক্ষেত্ৰত আমাক পাছৰ ফালে সৰু দিশ যিহেতু দুটা গতিকে আমি এনেকৈ লিখিম পৰিসীমা সমান দুটা দিশ আৰু দুটা প্ৰস্থ গতিকে কি কৰিম 2 থাকিলে দিশ হ'ল এটা লিখিম 5 আৰু প্ৰস্থ হ'ল 3 গতিকে আমি এইটো কি কৰিম পাছত না 8 গুণ 16 ঠিক এনেকৈ আমি কৰিম গতিকে আমি আজি পৰিসীমাৰ বিষয়ে আকৌ বেলেগ বেলেগ আমি ক্ষেত্ৰত পাম গতিকে আমি যদি ত্ৰিভুজ হয় যদি গোটা সমবাহু ত্ৰিভুজ হয় তিনিটা বাহু সমান হ'ব গতিকে এই ক্ষেত্ৰত আমি 3 নিৰ্মাণ কৰিম এটা জুখিলোঁ 3 এইটোও 3 গতিকে আমি কি কৰিম এই ক্ষেত্ৰত পৰিসীমাটো বৰ ধুনীয়া হ'ব কি কৰিম 3 পূৰণ 3 আৰু যদি এইটো 4 হয় এইটো 3 পূৰণ 4 হ'ব এইটো যদি 5 হয় যদি 3 পূৰণ 5 হ'ব আকৌ বৰ্গৰ ক্ষেত্ৰত কি হ'ব যেহেতু আমি বৰ্গৰ ধাৰণাটো আমি দি ল'ব লাগিব যে যেহেতু গোটেইকেইটা সমান তেতিয়া আমি বৰ্গৰ ক্ষেত্ৰত ধাৰণাটো আহি যাব তেতিয়া আমি পাৰিম আকৌ গতিকে আমি প্ৰথমতে আমাৰ যেহেতু এই ধাৰণাটো নাথাকে বৰ্গ বা কিবা গতিকে আমি আটাইকেইটা যোগ কৰিয়েই পৰিসীমাৰ ধাৰণাটো দিব লাগিব পৰিসীমা মানে যে 4 সীমা এই কথাটো আমি বুজিব লাগিব গতিকে তোমালোকে এইখিনি ভালকৈ পঢ়িবা